Hello guys and welcome back to my channel once again. সকলোকে পুনৰ স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'ত। আজি মই দেখাবলৈ ওলাইছো মোৰ বিয়াত লগত দিয়া ফাৰ্নিচাৰ সমূহ। এইখন হৈছে মোৰ বিছনাখন যোনখন মোৰ লগত দিছে আৰু মই মোৰ গোটেই ফাৰ্নিচাৰ খিনি অফ হোৱাইট কালাৰ আৰু গোল্ডেন কালাৰতে ৰাখিবলৈ কৈছিলো। বিছনাখন ওপৰতে ফুল কৰা আছে যোনটো গোল্ডেন কালাৰত আছে আৰু এফালে ড্ৰৰ আছে বক্স সিস্টেম আছে ইয়াৰ যোনবোৰ হ্যান্ডেলবোৰ গোল্ডেন দিয়া আছে আৰু বাকিটো হোৱাইট কালাৰত আছে মানে অফ হোৱাইট কালাৰত আছে ইয়াতে ৰেগজিনত বিটছবোৰ লগোৱা আছে ক্ৰছকে আৰু এফালে হেডবোৰ্ডটো আপোনালোকে দেখিবলৈ পাইছে যে তাতো মানে ফুল কৰা আছে যোনটো গোল্ডেন কালাৰত আছে ফুলখিনি মুঠতে গোল্ডেনত আছে আৰু বাকিটো যোনটো প্লেইনত হেতু অফ হোৱাইট কালাৰত আছে আৰু এয়া হৈছে বিছনা লগত দিয়া সাইড টেবল দুখন আছে ইয়াতো যোনটো ফ্লাৱাৰ কৰা আছে ফুলটো গোল্ডেনত আছে আৰু হ্যান্ডেলটো গোল্ডেনত আৰু এটো এটা ড্ৰৰ ইয়াতো ষ্ট'ৰ কৰিব পৰাকে আছে বক্স এটো এটা এনেকুৱা দুটা দিছে এইখন হৈছে আলনাখনো অফ হোৱাইট আৰু গোল্ডেনতে আছে আলনাখন এইফালে কাপোৰ থব পৰাকে এনেকে হ্যান্ডেল বাৰবোৰ দিয়া আছে আৰু কিনাৰত বক্স আছে ষ্ট'ৰ কৰিবলৈ পৰাকে বস্তুবোৰ মই মানে আলনাখনত কৈছিলো যে অকমান মানে বস্তুবোৰ থব পৰাকে ষ্ট'ৰ কৰিব পৰাকে মোক বক্স লাগিছিলে সেইবাবে এনেকে বনাই দিছে আৰু ইয়াত এতিয়া মই বৰ্তমান এনে গ্ৰছাৰী বস্তুকে থৈ দিছো আৰু ওপৰত এয়া কুৰান শৰীফ হাদিছৰ কিতাপ আৰু এইবোৰ যি কিবা কিবি থৈ দিছো পিছত ভালকে থম আৰু এটো ৱাৰ্ড্ৰপটো মোৰ ৱাৰ্ড্ৰপটো 4 খপিয়া হয় তলত ড্ৰৰ আছে তিনটা আৰু মাজতে মই লুকিং গ্লাছ দিব কৈছিলো কিতাবা উলাবলৈ মেলিবলৈ সুবিধা হয় সো মাজতে লুকিং গ্লাছ দিয়া আছে আৰু কিনাৰত ক্ৰছকে গোল্ডেন কালাৰ বিটছ দিয়া আছে এগিটা তলত ড্ৰৰ আছে তিনটা এফালে বিটছ দিয়া আছে কিনাৰত মানে বিট সিস্টেমত কাঠতে ডিজাইনটো কৰিছে বিটছ লগোৱা নাই কাঠত ডিজাইন কৰিছে মানে আৰু যোনবোৰ হ্যান্ডেলটো সিলভাৰ গোল্ডেন মিক্স আছে এখন ড্ৰেছিং টেবুলখন মই সিম্পলকে ৰাখিব কৈছিলো খালি মই কৈছিল যে মোক বহুত ড্ৰৰ লাগিব কাৰণ মই মেকআপ কৰি থাকো আৰু মোক বহুত বস্তু মানে মই ওপৰত উলিয়াই বস্তু বেয়া পাওঁ ওপৰত মানে উলিয়াই থকাকে থাকিলে মই বস্তুটো বেয়া পাওঁ মই সেইবাবে অৰ্গেনাইজ হৈ থাকিলে বস্তুটো ভাল লাগে সেইকাৰণে মই ড্ৰৰ দিবলৈ কৈছিলো এইটো গগো বিছনাবোৰ উঠিলে আৰু ইয়াত কেইবাটাও ড্ৰৰ দিয়া আছে আৰু ওপৰত লাইট সিস্টেম আছে যাতে মই মেকআপ কৰিলে ভালকে চাব মেলিব পাৰো আৰু এখন ষ্টুল দিছে ষ্টুলখনো সিম্পল আৰু এটো হৈছে ডিনাৰ বেগনটো মই তেখেতলোকক যেনেকুৱা ফটো দেখাইছিলো তেওঁলোকে এক্সাক্ট তেনেকুৱাই বনাই দিছে চাওকচোন ইমান ধুনীয়াকে বনাই দিছে মই যেনেকে মানে দিছিলো মই একো নিৰাশ হোৱা নাই যেনেকে দিছিলো তেনেকে এক্সাক্ট এজ ইট ইজ বনাই দিছে মোৰ বহুত ভাল লাগিছে সেইবাবে তলত গোল্ডেন ফ্লাৱাৰ ডিজাইন দিয়া আছে আৰু এইবোৰ ওপৰতো অলপকে ফুল কৰি ডিজাইন দিছে মানে ইমানে ভাল লাগিছে না যেনেকে দিছিলো তেনেকে বনাই দিছে আৰু ইয়াতো লাইট সিস্টেম আছে আৰু এটো খুলিলে তলত চাব তলতো মানে বস্তু ষ্ট'ৰ কৰিব পৰাকে আছে আৰু ইয়াতে মই এইবোৰ এনেকে ক্ৰকাৰীবোৰ সজাই থৈ দিছো এইখন হৈছে মোৰ ডাইনিং টেবুলখন চেয়াৰটো মই এনেকে তললৈকে দিয়া সিস্টেমত দিছিলো
যোনটো বেগটো আৰু বেকত কাপোৰটো লগোৱা আছে ফ্ৰণ্টতটো থাকিবই বাৰু বেকতো দিয়া আছে আৰু এখন 6 সিটাৰ ডাইনিং টেবুল হয় ডাইনিং টেবুল এখন তলৰ ডিজাইনটো মানে ইউ শেপ ডিজাইনত দিয়া আছে আৰু ওপৰত কাঠৰ নহয় মানে ওপৰটো গ্লাছৰ হয় আজিকালি এইবোৰ ডাইনিংবোৰ গ্লাছৰে আহে বাৰু প্ৰায় ভাগে এডাল সিম্পল ৰেক হয় ট্ৰলি থ'ব পৰাকে বেছি ডিজাইন নিদিলোঁ এডালত সিম্পলকৈ বনালোঁ আৰু ওপৰতে মই এতিয়া বৰ্তমান মাইক্ৰ অভেনটো আৰু ফিল্টাৰটো থৈ দিছোঁ বহুত সিম্পল একো নাই এইখনত বিশেষ দেখাবলৈ যদি বিচাৰে আপোনালোকে বনাবও পাৰে নিজৰ চইচ মতে বহুত ডিজাইন থাকে মই সিম্পলকৈ প্ৰিফাৰ কৰিলোঁ এখন এইখন হৈছে বিছনাৰ লগত যোনখন থাকে বেড বেঞ্চখন মই বেডৰুমতে ৰাখিব লাগিছিলে কিন্তু বেডৰুমৰ যিহেতু স্পেচটো সৰু তাত নোজোৰা বাবে মই সোফাৰ ৰুমতে ৰাখিলোঁ ইয়াৰ ডিজাইনটো একদম বিছনাখনৰ হেডবৰ্ডৰ ডিজাইনটোৰ লগত পুৰা মিলিছে মানে মিলাহে বনাইছে তেওঁলোকে তাতো বিছনাখনত য'ত বিটছটো দিয়া আছিলে ইয়াতো সেই বিটছটো দি পেনে কালাৰো একে আছে গতিকে এখন বেডৰুমত স্পেচ নোহোৱা বাবেহে ইয়াত ৰখা হ'ল তাৰপিছতে হৈছে এখন বুক ৰেক বুক শেল্ফখন ইয়াতো মই এনেকৈ এইবোৰ ফুলদানি ফ্লাৱাৰ পট তাৰপৰা কিতাপ চিতাপ এইবোৰ সজাই থৈছোঁ ইয়াতো ড্ৰৰ চিষ্টেম আছে ইয়াতো মই কিতাপ চিতাপ থৈ দিছোঁ এইখন হৈছে মোৰ সোফাখনো হোৱাইট আৰু গোল্ডেনতে ৰাখিছোঁ সোফাখনৰ যোনটো কাপোৰটো দিয়া হৈছে কাপোৰটো গোটেইটো হোৱাইটত আছে আৰু এইটো যোনটো ফুলটো এইটো পুৰা গোল্ডেনত কৰা আছে আৰু তলতে মাজতে বিটছবোৰ লগাই দিছে বিটছটো লগাই দিলে কিবা এটা ভাল লাগে ডিজাইনটো কিবা ফুটি উঠা নিচিনা লাগে আৰু ইয়াতো তলত এইটো গোল্ডেনত ফুল কৰা আছে কি ধুনীয়াকৈ কৰিছে মানে কৈছোঁ নহয় আৰু এই দুখন হৈছে টু সিটাৰ দুখন সোফা দুইখনে টু সিটাৰ হয় আৰু এইখন এখন সেঠি যোনখন সেঠিখনো সেম তেনেকুৱাই বনাইছে ডিজাইনটো মানে মিলিবই ন ডিজাইনটো এইটো গোটেই সোফা সেটটো মোৰ আৰু লগতে এইখন এখন চেণ্টাৰ টেবুলখন গোল্ডেন আৰু ব্লেকত আছে ব্লেক গ্লাছখন আৰু তলৰ ফুলটো আৰু গোটেই ৱৰ্কখিনি গোল্ডেনত আছে লাষ্টলি এইটো এটা ট্ৰাংক দিছিলে মোক ট্ৰাংকটো এনেকৈ উলিয়াই থ'ব বেয়া লাগে বাবে মই এনেকৈ চিলাই ধুনীয়াকৈ ডিভান হিচাপত সজাই ৰাখিছোঁ এইটো ব্লু কালাৰত আছে এনেকৈ পিলো দি মই ধুনীয়াকৈ সজাই ৰাখিছোঁ গতিকে মোৰ ফাৰ্নিচাৰবোৰ কেনেকুৱা লাগিলে কমেণ্ট কৰিব আৰু সকলোৰে বিয়া আহিও আছে যিহেতু আপোনালোকে আইডিয়া ল'ব পাৰে আৰু নিজৰ মন পছন্দমতে বনাব পাৰে যদি ভিডিঅ'টো চাই ভাল পালে দেন প্লিজ লাইক এটা কৰি দিব কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব